তো আসসালামু আলাইকুম, নমস্কাৰ, পুনৰ স্বাগতম কৰিছোঁ মোৰ চেনেললৈ সানি ব্লগছ। তো আশা কৰোঁ আপোনালোক সবে ভালে আছে। তো বলক একো আমনি নকৰাকৈ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাই, কাৰণ মোৰ অলপ পাৰ্চনেল প্ৰব্লেম চলি আছিল। তো বহুত দিন মানে একমাহমান হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাই, আপোনালোকক দিব পৰা নাই। তো বেয়া নাপাব আপোনালোকে। তো এতিয়া মানে এতিয়াৰ পৰা ৰেগুলাৰ আপোনালোকে ব্লগ পাই থাকিব। এইকেইদিন মানে ক'তো ওলাই যাব পৰা নাই, মানে অলপ পাৰ্চনেল প্ৰব্লেম চলি আছিল। তো কালি মই মানে হোৱাটছআপ ষ্টেটাছত কিবা এটা মানে কুৱেশ্যন কৰিব দিছিলোঁ চবকে, তো চবে কৰিছে। মানে এইটো ভিডিঅ' কোনো ইউটিউব ফেমিলিৰ লগত জড়িত হোৱা নাই, কাৰণ মোৰ যিকেইটা হোৱাটছআপত কণ্টেক্ট আছে, মানে যিবিলাকৰ লগত মই কথা চথা পাতোঁ মানে হোৱাটছআপত, সেইবোৰৰ লগত মানে এই ভিডিঅ'টো মানে জড়িত হৈছে। আৰু মানে সিহঁতক মই কৈছিলোঁ যে কিবা কুৱেশ্যন কৰা, মানে সিহঁতে কৰিছে। তো মানে কুৱেশ্যনবিলাক কিছুমানে কৰিছে, মানে কিবা কিবি সুধিছে, আকৌ কিছুমানে ভালো সুধিছে, কিছুমানে অলপ বেয়া সুধিছে। মানে লগৰবিলাকে অলপ ফাল্টুমি টাইপ, মানে জানেতো আপোনালোকৰ লগৰবিলাকে মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰে। তো ফাৰ্ষ্ট কুৱেশ্যন কৰিছে মোক তৰালি তামুলীয়ে। তো তৰালি তামুলীয়ে ফাৰ্ষ্ট কুৱেশ্যন সুধিছে যে তোমাৰ বাৰ্থডে কেতিয়া? মোৰ বাৰ্থডে হ'ল 2003 জন্ম মই, আৰু নৱেম্বৰৰ 2 তাৰিখে মোৰ বাৰ্থডে, মানে সেইদিনা মই জন্মগ্ৰহণ কৰিছিলোঁ। আৰু সুধিছে মানে তৰালিয়ে সুধিছে ছেকেণ্ড কুৱেশ্যন, তোমাৰ হবি কি? মোৰ হবি হ'ল, মানে মোৰ হবিটো চেঞ্জে হৈ গ'ল। মানে আজি 4-5 বছৰ আগত মানে ধৰা মোৰ 13-14মান বছৰ আছিল, তেতিয়া মই ডান্স বহুত ভাল পাইছিলোঁ, মানে ডান্স কৰিছিলোঁ আৰু ভালো লাগিছিল। মানে তেতিয়া মোৰ হবি আছিল ডান্স। তেতিয়া মানে কিছুমান প্ৰব্লেমৰ কাৰণে, ঘৰৰ প্ৰব্লেম চাই পেলাই মানে মই ডান্সটো কৰিব নোৱাৰিলোঁ। তো এতিয়া প্ৰেজেণ্টত যোনটো হবি, সেই হবি হ'ল মোৰ ফটোগ্ৰাফাৰ। মোৰ ফটোগ্ৰাফাৰ কৰিব বহুত আশা। এতিয়া পিছত সুধিছে তৰালিয়ে যে আগলৈ তুমি কি হ'ব বিচাৰা? তো আগলৈ মই এইটোৱে হ'ব বিচাৰোঁ যে ফটোগ্ৰাফাৰ, যে ডাঙৰ হৈ মানে পিছলৈকে মানে, আৰু যেতিয়া মই ডাঙৰ হ'ম তে মোৰ মানে এটা নাম থাকিব লাগে যে ফটোগ্ৰাফাৰ হয়, এইটো সানি ফটোগ্ৰাফাৰ, সেইটো নাম লাগে মানে মোক, ফটোগ্ৰাফাৰ। তো থেংক ইউ ছ' মাছ তৰালি, তুমি মোক কুৱেশ্যন কৰাৰ কাৰণে। তো এতিয়া নেক্সট কুৱেশ্যন সুধিছে অনুশ্ৰী মানে নৱনীতা বা। তো নৱনীতা বায়ে সুধিছে, মানে দিদিৰ দৰে হয়। তো দিদিয়ে সুধিছে যে তোমাৰ খবৰ ভালনে? মোৰ খবৰ বহুতে ভাল দিদি, তোমাৰ কেনেকুৱা? তুমি চাগে ভালেই আছা। তো সুধিছে তুমি কি কৰি আছা এতিয়া? মই এতিয়া বৰ্তমান ভিডিঅ' বনাই আছোঁ, আৰু তুমি ভিডিঅ'টো চাবলৈ নাপাহৰিবা। তো তুমি কি খাই ভাল পোৱা? খাই ভাল পাওঁ মানে মইতো বাহিৰত গ'লে মানে পিজ্জাটো মানে বহুত ফেভৰেট হয়। মই বহুতে খাই ভাল পাওঁ, মানে যেনেকুৱাই নহওক কিয় পিজ্জাটো মানে মই বহুতে ভাল পাওঁ। মানে বহুত, মানে যদি কিছুমানে কয় তই 3 দিন ধৰি ভাত নাখাবি, তোক পিজ্জাই খুৱাই থাকিম, মই তাকো খাম। ভাত নাখালেও চলি যাব, কিন্তু পিজ্জাটো খাব লাগে, মানে ফেভৰেট আৰু। তো আকৌ সুধিছে যে তুমি মোক কিমান ভাল পোৱা? দিদি তুমি মোক সুধিছা কিমান ভাল পোৱা? তোমাক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ দিদি হিচাপে, বহুতে ভাল পাওঁ। তুমি চাগে কিমান ভাল পোৱা মইতো নাজানো ন। তো থেংক ইউ ছ' মাছ নৱনীতা বা কুৱেশ্যন। তো নেক্সট কুৱেশ্যন সুধিছে মোৰ লগৰ বন্ধু এজনে, বহুত ফাল্টু কুৱেশ্যন সুধিছে দেই, নজৰুলে। তো নজৰুলে সুধিছে যে হাগিব গ'লে পেচাব কিয় ওলায়? সি সুধিছে মোক যে হাগিব গ'লে পেচাব কিয় ওলায়। ভাল কুৱেশ্যনো সুধিছে। চা ভাই, হাগিব গ'লে পেচাব কিয় ওলায় এইটো মই নাজানো। হাগিব গ'লেতো পেচাব ওলাব না, হাগিব গ'লে পেচাব নোলায় কি বেলেগ ওলাব নেকি? নহয় হাগিব গ'লে পেচাব কিয় ওলায়? হাগিব গ'লে পেচাবেই ওলাব ন, নে কিবা বেলেগ ধৰণৰ মানুহ নে। তো মই পূজাৰ লগত কণ্টেক্ট কৰি তোক মই জনাই দিম যে হাগিব গ'লে পেচাব কিয় ওলায়। তো থেংক ইউ ভাই কুৱেশ্যনটো কৰাৰ কাৰণে, আই লাভ ইউ। আৰু নেক্সট কুৱেশ্যন সুধিছে বৰ্ষাই সুধিছে হেই হাউ ইউ? মানে ভালে আছোঁ, তুমি চাগে ভালে আছা। তো থেংক ইউ ছ' মাছ বৰ্ষা কুৱেশ্যনটো কৰাৰ বাবে। তো এতিয়া আৰু নেক্সট কুৱেশ্যন সুধিছে আৰ্চাদ মানে মোৰ লগৰে ক'ব গ'লে, মানে নলবাৰীত থাকে সি। তো সি সুধিছে তোমাৰ ফেভৰেট ব্লগাৰ কোন? ভাই মোৰ ফেভৰেট ব্লগাৰ হ'ল বিকাশ, মানে আই লাভ ট্ৰেভেল এণ্ড ফুড, এই বিকাশ চেত্ৰী, সি মোৰ ফেভৰেট ব্লগাৰ দেই, বহুত ভাল লাগিছে। তো থেংক ইউ ছ' মাছ আৰ্চাদ কুৱেশ্যনটো কৰাৰ বাবে। তো নেক্সট কুৱেশ্যন সুধিছে মোৰ কলেজৰ এজন লগৰ হয় কৌস্তভ বুলি। তো কৌস্তৱে সুধিছে হোৱাটছ ইয়'ৰ ফেভৰেট গেম?
মানে মোৰ ফেভৰেট গেম হ'ল কেৰাম। মই কেৰাম খেলি বহুতেই ভাল পাওঁ। যদি চেলেঞ্জ কৰিবা মই আহি যাম। কেৰাম খেলি বহুত ভাল পাওঁ, তো মোৰ ফেভৰেট গেম কেৰাম। থেংক ইউ ছ' মাছ কষ্টক কুৱেশ্যনটো কৰাৰ বাবে। তো নেক্সট কুৱেশ্যন সুধিছে বাবুৱে। বাবু মানে কিবা বেলেগ নাম চাগে, মই বাবু বুলিয়ে ছেভ কৰিছোঁ। তো বাবুৱে সুধিছে ভাত খাই উঠি পানী কিয় খোৱা? চোৱা ভাই, ভাত খাই উঠি পানী কিয় খাম? ভাত খাই উঠি হজম হ'বৰ কাৰণে, ভাতখিনি হজম হ'বৰ কাৰণেতো পানী খাবই লাগিব ন। নহ'লেচোন ভাত যদি ডিঙিত ফাঁচি থাকে তেনেহ'লেচোন কিবা হৈ যাব মানে। সেইকাৰণে ভাত খাই উঠি পানী খাবই লাগিব। যদি তুমি ভাবা যে ভাত খাই উঠি পানী কিয়, মানে কিবা তুমি যদি এনচাৰটো কিবা বেলেগ ভাবা তেনেহ'লে মোক জনাই দিবা হোৱাটছআপত, মই নেক্সট ভিডিঅ'ত কৈ দিম। তো থেংক ইউ ছ' মাছ বাবু কুৱেশ্যনটো কৰাৰ বাবে। তো এতিয়া আহিল নেক্সট সুধিছে যে ৰিচাই সুধিছে যে ইউটিউব চেনেল খোলা আইডিয়া কেনেকৈ আহিল আৰু কেনেকুৱা লাগিছে তোমাৰ? তো ইউটিউব চেনেল খোলা মানে আগত ইউটিউবত মানে এনেই ভিডিঅ'জবোৰ চাই থাকোঁ। বিকাশৰ ব্লগ চাওঁ, ডিম্পুজৰ ব্লগ চাওঁ আৰু বি বইছৰ ব্লগ চাওঁ, মানে বহুতৰ ব্লগছবোৰ চাই আছিলোঁ। তো সেনেকুৱা একো নাছিল। মই ফাৰ্ষ্টতে ইনষ্টা ইউজ কৰিছিলোঁ, তো ইনষ্টাত মানে ৰিলছ বনাই আছিলোঁ। তো মোৰ মানে ক'ব গ'লে লগৰ এটাই মোক ক'লে আৰু যে, লগৰ বুলি নহয়, সি মোৰ দাদাৰ নিচিনাই হয়, দাদাৰ লগৰ হয়। জাষ্ট মোৰ লগৰ বুলি ক'লে লগৰ দাদা একেই মানে সি মোক এদিন ক'লে যে, আড্ডা দি থাকোঁতে ক'লে মানে যে তই ভাই ব্লগ বনোৱা কৰ। তো তেতিয়াৰ পৰা মই ভাবিলোঁ, ঘৰত ক'লোঁ যে মা মই এইটো কৰোঁ ব্লগ বনোৱা। তো মায়েও ক'লে কৰ। তো সি মানে লগৰটোৰ নামো কৈ দিলোঁ, বিল্লাল হুছেইন বুলি। সি মোক কৈছে যে ব্লগ কৰ। তাৰপিছত সেনেকুৱাই আৰু আহিলোঁ। আৰু ব্লগ কৰি মানে এতিয়া ভাল লাগে, মানে বহুতেই ভাল লাগে। এইটো মানে এটা মানে নিচা হৈ গৈছে মোৰ কাৰণে যে ব্লগ ভিডিঅ' বনাব লাগিব। আৰু কিবা এটা ভাল লাগে, মানে ক'ব নোৱাৰোঁ মই। মানে ইমানখিনি কম সময়তে তোমালোকে ইমান মৰম দিলা মোক, ইমান আশীৰ্বাদ কৰিলা, তো ভাল লাগিবই ন অভিয়াছলি। তো কিবা এটা কৰিব খুজিলে সদায় মানে ছাপোৰ্টাৰৰ জৰিয়তে থাকে। সেই ছাপোৰ্টাৰ মানে মোৰ লগৰ আছিলে, বন্ধু। তো সিহঁতে মোক ছাপোৰ্ট কৰিছিলে। তো সেইকাৰণে আৰু ভাল লাগে আৰু কিবা এটা ভাল লাগে আৰু। চ' থেংক ইউ ছ' মাছ ৰিচা, তুমি এইখিনি কুৱেশ্যন কৰাৰ বাবে। ভাল লাগিল তোমাৰ কুৱেশ্যনটো এনচাৰ দিলোঁ। আই হোপ তোমাৰ চাগে ভাল লাগিলে এনচাৰটো। তো থেংক ইউ ছ' মাছ। তো নেক্সট কুৱেশ্যনে সুধিছে জেবিনে সুধিছে যে বিয়াখন কেতিয়া পাতিবি? মই ডান্স কৰিম, বিয়াত যাম, খাম, কিমান ৱেইট কৰিম? চা জেবিন, বিয়া পাতা বয়স এতিয়ালৈকে হোৱা নাই। আৰু বিয়া পাতিম যেতিয়া তোক নিশ্চয় মাতিম, আৰু তই ডান্স কৰিবই লাগিব। তই বহুত ভাল ডান্স কৰ, তো নিশ্চয় মাতিম তোক, তই বিয়াত ডান্স কৰিম। তো থেংক ইউ ছ' মাছ জেবিন কুৱেশ্যনটো কৰাৰ বাবে। আৰু তোক মই বিয়াত মাতিমেই, টেনশ্যন নল'বি। তো নেক্সট আহিল শাকিল মানে এইটো মোৰ বকৰ লগৰ এটা হ'ল। তো শাকিলে সুধিছে তোমাৰ ঘৰ ক'ত ভাই? মোৰ ঘৰ মানে মই বৰ্তমান এতিয়া গুৱাহাটীত থাকোঁ। গুৱাহাটী 6 মাইল পুৰাণ বস্তিত থাকোঁ মই। তো মোৰ ঘৰ গুৱাহাটী 6 মাইলত। তো থেংক ইউ ছ' মাছ শাকিল কুৱেশ্যনটো কৰাৰ বাবে। তো এতিয়া সুধিছে ৰিজু মানে মোৰ ভণ্টিৰ নিচিনাই হয়। তো ৰিজুৱে সুধিছে আমাকতো চেনেলটো TVH লাগিব দিবা দে দাদা। TVH দিব লাগিব। তোমাক কি ক'ম এতিয়া তোমাৰ বিষয়ে? তুমি বহুত ভাল হয়, দেখাত ধুনীয়া হয়, যাৰ লগত আছা ভালেই থাকা, আৰু কি মানে ক'ম আৰু, ভাল আৰু তোমাক ভাল লাগে আৰু ভণ্টি হিচাপে। আৰু লগ পালে ক'ম দিয়া। তো থেংক ইউ ছ' মাছ ৰিজু, ভাল লাগিল কুৱেশ্যনটো কৰিলা, থেংক ইউ মাছ। এতিয়া নেক্সট সুধিছে নিশিতা মানে মোৰ বহুত আগৰ LP স্কুলৰ বন্ধু হয়। তাই সুধিছে তোৰ চবতকৈ এতিয়ালৈ ভাল লগা ম'মেণ্ট কি আছিল? মানে এনেকুৱা ডাইৰেক্ট ক'ব মানে মনত নাই যে ভাল ম'মেণ্ট কি আছিল। মোৰ সদায় ভাল ম'মেণ্ট চলিয়ে থাকে। যেতিয়া মই লগৰবোৰৰ লগত থাকোঁ বা কিবা এটা ভাল হয়, সেইবোৰে মোৰ ভাল ম'মেণ্ট হৈ যায়। তো সদায় মোৰ ম'মেণ্ট হৈয়ে থাকে। তো থেংক ইউ ছ' মাছ নিশিতা কুৱেশ্যনটো কৰাৰ বাবে। ভালে আছে চাগে। তো এতিয়া আহিল ৰাহুল মানে মোৰে বন্ধু ৰাহুল আলি। তো সি সুধিছে মোৰ কাৰণে এটা শ্বায়েৰী বনাই দিবা, কোনো ভাল লাগে যেন আশা কৰিলোঁ। ভাই এতিয়া মই শ্বায়েৰী মেন নহয়, আগতে ক'লোঁ। তো এতিয়া মই শ্বায়েৰী কি ক'ম এতিয়া ৰাহুলৰ কাৰণে? জানো ভাই মই শ্বায়েৰী ক'ব, তো বেয়া নাপাবা। নেক্সট টাইম কিবা বেলেগ কুৱেশ্যন কৰিবা, তো তোমাক মই
তাতে কিবা বেলেগ এনচাৰ দি দিম। তো থেংক ইউ ছ' মাছ ৰাহুল কুৱেশ্যনটো কৰাৰ বাবে, বেয়া নাপাবা তোমাৰ চাৰিটো ক'ব নোৱাৰিলোঁ। তো নেক্সট আহিল এতিয়া বিশালে কুৱেশ্যন কৰিছে মোক যে মোক GFA কিয় এৰি থৈ গ'ল, কিয় এৰি গ'ল। চোৱা ভাই, তোমাৰ GFA বা এতিয়া তোমাক কিয় এৰি থৈ গ'ল মইতো ক'ব নোৱাৰিম ন, তুমি চাগে কিবা বেয়া কাম কৰিছিলা, মানে সেনেকুৱা কিবা তাই বেয়া পোৱা কামটো চাগে তুমি কৰিছিলা। তো একো নাই, এৰি থৈ গ'ল, কি ঠিক তোমাৰ যদি ভাল লগা নাই তো তুমি বেলেগ ছোৱালী চাই লোৱা না, তুমি তাইৰ পিছত কিয় লাগি আছা। তো একো নাই, যদি এটাই কাম কৰা, যদি তাইক আকৌ লাগে তেনেহ'লে ফোন কৰি পেলাই চৰি বুলি কৈ দিয়া, চৰি বুলি ক'লেতো কাম খতমে ন। আৰু যদি তোমাৰ GFA মোৰ ভিডিঅ'টো চাই আছে তো মই কৈ দিলোঁ যে বিশাল বহুত ভাল ল'ৰা হয়, বহুত ভাল মন, বহুত ভাল, মানে ক'ব গ'লে বহুতেই ভাল। তো সি যদি কিবা ভুল কৰিছে তো সিয়াক ক্ষমা কৰি দিয়া আৰু তোমালোকে আকৌ ৰিলেশ্যনত আহি যোৱা, একো নাই আৰু। এনেকুৱা ৰিলেশ্যনত মানে কাজিয়া হয়, ব্ৰেকআপ হয়, তো কিয় আকৌ আহিয়ে যোৱা, তো একো নাই। তো থেংক ইউ ছ' মাছ বিশাল কুৱেশ্যনটো কৰাৰ বাবে, টেনশ্যন নল'বা, তোমাৰ GF আহি যাব দিয়া। তো নেক্সট সুধিছে পাৰভেজে সুধিছে তুমি ইমান চালিয়া ভিডিঅ' বনোৱা, কেনেকুৱা বনোৱা, ইণ্ট্ৰ' ষ্টাইলটো মজা লাগে। তো থেংক ইউ ছ' মাছ পাৰভেজ, মই ইমান ভাল ভিডিঅ' ইমান ভাল ভিডিঅ' নবনাওঁ, মই ট্ৰাই কৰি আছোঁ মই ভাল ভিডিঅ' বনাবৰ কাৰণে আৰু তোমালোকক দেখাই থাকিবৰ কাৰণে, তোমালোকেও চাগে ভাল পোৱা মোৰ ভিডিঅ'টো চাই। আৰু মোৰ ইণ্ট্ৰ' ষ্টাইলটো মোৰ লগৰটোৱে এডিট কৰি দিছে আৰু ভালেই এডিট কৰিছে, মোৰো ভাল লাগিছে, সি আৰু মানে চবৰে আশা কৰোঁ চবৰে ভাল লাগিছে। তো সেইটোৱে আৰু। তো থেংক ইউ ছ' মাছ পাৰভেজ কুৱেশ্যনটো কৰাৰ বাবে। তো এতিয়া নেক্সট কুৱেশ্যন কৰিছে মিনহাজুৰ ৰহমান মানে মোৰে ৰিষ্টেদাৰৰ কোনোবা হয়। তো সিয়ে বেছি মানে বহুত বেছি কুৱেশ্যন কৰিছে, তো ভাল লাগিল ইয়াৰ কুৱেশ্যনবিলাক কৰিছোঁ আৰু আপোনালোককো শুনাই আছোঁ। তো তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল নম্বৰ 1, তুমি কি কৰি ভাল পোৱা। মই এতিয়া বৰ্তমান ভিডিঅ' বনাই ভাল পাওঁ আৰু মোৰ ভিডিঅ' বনাই থাকিম, মানে সেইটোৱে ভাল লাগে আৰু ভিডিঅ' বনাই থকা। তো নেক্সট কুৱেশ্যনটো হ'ল তুমি কোন কলেজত পঢ়া। মই এতিয়া দিছপুৰ একাডেমি কলেজখনত পঢ়োঁ, মানে যোনটো গণেশগুৰিত, মানে গণেশ মন্দিৰৰ ছাইডেদি মানে ৰাস্তাটো গৈছে, এইখিনিতে কলেজ এখন আছে দিছপুৰ একাডেমি বুলি, তাতে মই পঢ়োঁ আৰু দিছপুৰ একাডেমি কলেজ। তো মিনাজুৰ ৰহমানৰ থাৰ্ড কুৱেশ্যনটো হ'ল যে তোমাৰ ক্ৰাছ কোন। মোৰ ক্ৰাছ তেনেকুৱা কোনো নাই, আগতে আছিল, এতিয়া মানে কি যোনটো ছোৱালী মোৰ ভাল লাগে তাইয়ে মোৰ ক্ৰাছ হৈ যায়, মোৰ তেনেকুৱা ক্ৰাছ কোনো নাই। তো বেছি ভাল লাগে আৰু দীক্ষিতাক বেছি ভাল লাগে, তাই বহুত কিউট, তাইক বেছি ভাল লাগে। তো ইয়াৰ 4 নম্বৰ কুৱেশ্যনটো হ'ল তোমাৰ গাঁও ক'ত। মোৰ গাঁও হ'ল, ক'লোৱে আগতে যে মোৰ গাঁও হ'ল মায়েং পাৰ হৈ বুঢ়াবুঢ়ী বজাৰ, তাতে মোৰ গাঁও, আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে, মায়েং থানা পৰে, তাতে মোৰ গাঁও। তো 5 নম্বৰ কুৱেশ্যনটো হ'ল যে তোমাৰ এক্স কিমান। মোৰ এক্স ক'ব গ'লে হাঁহি উঠিছে, মানে যোনে চাই আছা ভিডিঅ'টো, মানে যোনে মোৰ এক্স হয় সি চাগে গমেই পাইছা, ইমান নাই আৰু। চ' 6 নম্বৰ কুৱেশ্যনটো হ'ল যে তোমাৰ কলেজত তোমাৰ কোনটো ছোৱালী ভাল লাগে। মোৰ কলেজত ভাল লগা ছোৱালী এজনীয়ে আছে, চ' তাই বাছ ভালহে লাগে দেই, বেছি একো নাই। মানে ছেকশ্যন বিৰ ফাৰ্ষ্ট ইয়াৰ, ছেকশ্যন বিৰ, তাইৰ নাম নকওঁ, ভাল লাগে আৰু ছেকশ্যন বিৰ। নামৰ প্ৰথম আখৰটো হ'ল P, যদি চাই আছা তুমি বেয়া নাপাবা, মোক গালিও নিদিবা, বাছ ভাল লাগে আৰু তোমাক, সেইটোৱে আৰু বাকী একো নাই। 7 নম্বৰ কুৱেশ্যনটো হ'ল আৰু তুমি কোন ক্লাছত পঢ়া। মই এতিয়া ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছোঁ, ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছোঁ। তো 8 নম্বৰ কুৱেশ্যনটো হ'ল তুমি প্ৰেজেণ্ট ক'ত থাকা। মই এতিয়া প্ৰেজেণ্ট আছোঁ গুৱাহাটী 6 মাইল পুৰাণা বস্তিত, তাতে মই এতিয়া বৰ্তমান আছোঁ আৰু। তো 9 নম্বৰ কুৱেশ্যনটো হ'ল যে তোমাৰ ঘৰত কোন কোন আছে। মোৰ ঘৰত মই আছোঁ, মোৰ দাদা আছে আৰু মোৰ মা আছে, আমি তিনিটাই, সৰু পৰিয়াল, সুখী পৰিয়াল। তো লাষ্ট কুৱেশ্যনটো হ'ল 10 নম্বৰ মিনাজুৰ ৰহমানৰ, যে মিনাজে সুধিছে যে তুমি কি খাই ভাল পোৱা। মই আগতে ক'লোঁ যে মই পিজ্জা খাই বহুতেই ভাল পাওঁ, আৰু কেতিয়াবা লগ পালে তোমাকো লৈ যাম পিজ্জা খুৱাব, মই এইটো ক'লোঁ আৰু আজিৰ ভিডিঅ'ত। মোক ক'বা, মনত পেলাই দিবা, তোমাকো মই পিজ্জা খাব লৈ যাম। তো থেংক ইউ ছ' মাছ মিনাজুৰ ৰহমান।
তো থেংক ইউ ছ' মাছ অল অফ ইউ চবকে ধন্যবাদ জনালোঁ তো সকলোৱে এইটো গেমটো খেলি চাগে ভালেই পালা তো আগলৈ নেক্সট টাইম যোনে যোনে কুৱেশ্যন কৰা নাই তো নেক্সট টাইম কৰিবা আকৌ মই ষ্টেটাছ দিম তো নেক্সট টাইম কৰিবা তো নেক্সট টাইম আকৌ তোমালোকৰটো দি দিম তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ তো যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি এতিয়ালৈকে মানে এতিয়া পূৰা মানে এদিন মানে দুদিন পিছে পিছে ব্লগ পাই থাকিবা তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি থৈ দিয়া তো ইয়াতে সামৰিছোঁ আজি তো জয় আই অসম।